আছিলোঁ ডিব্ৰুগড়ত আহি আছোঁ যোৰহাট আৰু আজি কিবা বন্ধ আছিলে সেইটো কাৰণে হয়তো ৰাস্তাত গাড়ী মটৰ কম অলপ আগতে ইমান ৰ'দ দি আছিলে মই ভিডিঅ'টো দেখা আপোনালোকক কিন্তু এতিয়া তৎক্ষণাত চাই লওকচোন বতৰটো কেনেকুৱা হ'ব চব পুৰা হাৱা মাৰি আছে পুৰা ধূলি ধূলি হৈ গৈছে সেইকাৰণে কয় বতৰৰ মহিমা কোনেও ধৰিব নোৱাৰে যেনে ছোৱালী মহিমা ধৰিব নোৱাৰি তেনেকৈ বতৰৰ মহিমা ধৰিব নোৱাৰে চব না কেনেকুৱা হৈ গৈছে দীঘলি দীঘলি বাপৰে ইয়াততো ৰ'দ দি আছে কিন্তু এই অলপ আগলৈ চব এনেকুৱা কোলা হৈ আছে পুৰা অন্ধকাৰ আহি আহি পালোহি তিয়ক এখন তিয়কৰ ফ্লাইঅভাৰ আৰু যোৰহাটলৈ বেছি দূৰ নাই এখন তিয়কৰ ফ্লাইঅভাৰ পাই গ'লোঁ চবখন বৰষুণো দিছে ইমান ধুনীয়া লাগিছে বতৰটো ফ'ৰলেনটো কমপ্লিট হৈছে কিন্তু আপুনি অলপো আৰাম নাপায় গাড়ী চলাই গাত গোট ঠেকেচা তাতে আকৌ আমাৰ যোৰহাটৰ মানুহখিনি বেছি শিক্ষিত যে ৰং চাইডেতো অহাটো আছেই এতিয়া ৰং চাইডে ঘপকৈ গাড়ীখন মুখৰ আগত লাবই আপুনি নিজে পাত্তা নাপায় সেইকাৰণে অলপ যোৰহাটৰ এই চোৱা অলপ ফ'ৰলেনত গাড়ী চলাওঁতে অলপ আপোনালোক সাৱধানে পাৰ হ'ব দেই